অঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই পাঠটোত মই কেৱল আজি কেইটামান ৰচনাধৰ্মী প্ৰশ্নহে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এই পাঠটোত আগতেও নিয়মীয়া হৈছে যে সৰ্বোচ্চ নম্বৰ থাকিব 4। গতিকে 4 মূল্যায়নৰ কাৰণে এই কেইটামান প্ৰশ্ন আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ লিখাৰ ষ্টাইল কেনেধৰণৰ হ'ব সেই বিষয়ে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। এতিয়া আলোচ্য বিষয় প্ৰাচীন অসমৰ ধৰ্ম, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আৰু লোক সংস্কৃতি সম্পৰ্কত। প্ৰশ্ন আহৰিত সৰু নহয় ওপৰত